নমস্কাৰ এটি নতুন মিনি ব্লগৰ সৈতে আজি আকৌ আহিছোঁ মই আপোনালোকৰ মাজলৈ। এয়া টালি টোপোলা বান্ধি লৈ আমি কেইটা আহিছোঁ পিকনিক খাবলৈ বুলি। সকলোৱে পিকনিক খাইছে একেদিনত, আমিনো কেলে পিছ পৰি থাকিম, সেইকাৰণে আমিও আজি আহিলোঁ পিকনিক খাবলৈ বুলি। এয়া আমি পাই গ'লোহি আমাৰ ঠাই। আহিয়ে আমি গোটেইকেইটা লাগি গ'লোঁ চাফা ঠাই এডোখৰ বিচৰাত। আগতে যিসকলে খাবলৈ আহিছে গোটেই লেতেৰা কৰি থৈ গৈছে, যেনে তেনে চাফা ঠাই এডোখৰ বিচাৰি উলিয়ালোঁ। তাৰ পাছত লাগি গ'লোঁ আকৌ আমাৰ বহা খোৱাৰ ব্যৱস্থা কৰিবলৈ। আৰু ৰৈ থকা নাই, খাবলৈ বহি গ'লোঁ। ঠাণ্ডা চিপছ খাই আমি কেইটা আমাৰ ব্যক্তিগত কথা পতাৰ আৰম্ভণি কৰি দিলোঁ। এয়া আমাৰ খানা ৰেডি। সকলোখিনি আমি ঘৰতে ৰান্ধি আনিছিলোঁ। খাই আছোঁ, তথাপি কিন্তু মুখখন বন্ধ হোৱা নাই আকৌ দেই। একদম হাঁহৰ গতিকে পেক পেক চলিয়ে আছে। তাৰ পাছত আহিলে ফটো ভিডিঅ' কৰাৰ পৰ্ব। दोनों सस्ते शाहरुख खान को तो देखो, दोनों शाहरुख खान कम बंदर ज़्यादा लग रहे थे। অৱশেষত দাঁত নিকটাই আমি কেইটা ঘৰলৈ বুলি বাট ল'লোঁ। কৈছোঁ নহয়, ৰাস্তাত আহি থাকোঁতেও একদম শান্তি নাই। আজিলৈ ইমানেই, পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।